নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভ্লগলৈ। মোৰ অলপমান গাটো বেয়া, চৰ্দি কাহ হৈ আছে, গতিকে কিবা যদি ভিডিঅ'টোৰ মাজত কাঢ়িবলগীয়া হয় তেতিয়াহ'লে সেইখিনি নিজৰ বুলি ভাবি পিনে ইগন'ৰ কৰিব। আৰু এতিয়া আগবাঢ়িছোঁ মই আজি এটা ঘৰতে স্পা কৰিম বুলি ভাবিছোঁ। এয়া লৈ লৈছোঁ প্ৰথমতে কল, এনেদৰে মিক্সিত দি লৈছোঁ, মিক্সি বাতিত। এয়া দৈ, ঘৰৰ দৈ, ইয়াতো দৈ দি ল'ম মই এতিয়া। দৈ অলপমান দিছোঁ, এটা পকা কল, যিকোনো কল হ'লে হৈ যায়। মোৰ ওচৰত চেনি কল আছিলে, মই চেনি কলকে ল'লোঁ। এইখিনিত খুব ভাল ৰিজাল্ট পোৱা যায় এনেদৰে কৰিলে মানে। এয়া ঘৰৰে এল'ভেৰা এনেকৈ লৈ লৈছোঁ, এটা ডিম লৈছোঁ। কোনোবা যদি গোন্ধটো বেয়া পায় নল'বও পাৰে। মই এনেদৰে মিক্সিত পিচি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই চুলিত এপ্লাই কৰিম। চুলিখিনি অকণমান মোৰ তিতি আছে, আচলতে তিতিয়ে থাকিব লাগে। চুলিখিনি ভালদৰে ধুই ল'ব লাগে, শ্বেম্পু কৰি ল'ব লাগে। এয়া লাহে লাহে একদম গুৰিৰ পৰা আগলৈকে আনিব লাগে। ফলিখনত দেখিছেনে কিমান চুলি সৰিছে মোৰ। চুলি সৰি সৰি একেবাৰে নাইকিয়া হৈ গ'ল। আচলতে এটা পদ্ধতি এটা মানে ইউজ কৰিলে চুলি সৰাটো কম হয়। এয়া মই ধুনীয়াকৈ লগাই হৈ গ'ল। এতিয়া গৰম পানীত গামোচাখন তিয়াই দি দিছোঁ। এতিয়া খাৰুযোৰ দেখিছেনে কিমান লেতেৰা হৈ আছে। এই খাৰুযোৰ মই এতিয়া চাফা কৰিম। কেনেকৈ কৰিম চাওকচোন বাৰু। এয়া গৰম পানী উতলাই ল'লোঁ, নিমখ দিলোঁ এচামুচ দিছোঁ চাৰ্ফ। এতিয়া ইয়াতে দি দিম মই খাৰুযোৰ দি দিলোঁ। এতিয়া উতলাই দিছোঁ অলপমান। এতিয়া আকৌ আঙুঠিটো দি দিছোঁ। আঙুঠিটো দিয়া কথা ভবা নাছিলোঁ, কিন্তু দেখি মনত পৰিলে, সেই গতিকে দি দিছোঁ। ঘৰুৱা কাম কৰি থাকোঁ নহয়, বহুত লেতেৰা হৈ যায় আঙুঠি খাৰুবিলাক। এতিয়া গেছটো মই অফ কৰি দিছোঁ। এতিয়া অকণমান ঠাণ্ডা হ'ল। এতিয়া মই এপাত ব্ৰাছৰ সহায়ত মানে ব্ৰাছ কৰি দিম আৰু যি ফাকে ফাকে সোমাই আছে লেতেৰা ওলাই যাবলৈ। ৰুমাল এখনে ধৰি লৈছোঁ, কাৰণ বহুত গৰম হৈ আছে, সহ্য কৰিব নোৱাৰাকৈ গৰম হৈ আছে। এতিয়া ধুনীয়াকৈ ব্ৰাছ মাৰি দিম। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়াকৈ মই ব্ৰাছ কৰি ল'লোঁ। এতিয়া আঙুঠিটো কৰি ল'ম ব্ৰাছ। এয়া মোৰ খাৰু ধুনীয়াকৈ চাফা হৈ গ'ল। খাৰু আঙুঠি দেখিছেনে কি ধুনীয়া হৈ গ'ল। এইখিনি ফেচ পেক হয়। আজি ফেচ পেক ঘৰতে বনাই কৰিছোঁ। এইটো কেনেকৈ বনাই মোৰ লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত, চাই ল'ব। এয়া চুলিখিনি দেখিছেনে কি ধুনীয়া হৈ গ'ল। ধুনীয়া হৈ যায়, চিল্কি হৈ যায় চুলিখিনি। শ্বেম্পু কৰি ধুই পেলাব লাগে স্পাটো কৰাৰ পিছত। 1 ঘণ্টা 1.5 ঘণ্টামান থাকিলে হৈ যায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।